নমস্কাৰ আজি মই আপোনালোকলৈ এটা ভিডিঅ' আনিছোঁ। আজি মই আঙুৰেৰে ব্ৰইলাৰ মাংস বনাম। অলপ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৭৫ গ্ৰাম মাংস লৈছোঁ, আলু লৈছোঁ, মজলীয়া আকাৰৰ আলু লৈছোঁ 6টা, পিঁয়াজ লৈছোঁ 4টা, নহৰু সৰু সৰু নহৰু লৈছোঁ 6টা, নহৰুখিনি মই পেষ্ট কৰি লৈছোঁ, আদা এডোখৰ লৈছোঁ, আদাখিনি পেষ্ট কৰি লৈছোঁ, জালুক লৈছোঁ, জালুকখিনি পেষ্ট কৰিছোঁ, শুকান জলকীয়া 4টা, কেঁচা জলকীয়া 3টা, ৰেড চিলি 1 চামুচ, জিৰাৰ গুড়ি 2 চামুচ, মিট মছলা 1 চামুচ আৰু গৰম মছলা 1 চামুচ। আমি এতিয়া চিকেনখিনি বনাওঁ। তাৰ বাবে মই কেৰাহীটো গেছত উঠাই দিছোঁ। এতিয়া মই চিকেন বনাওঁ। এতিয়া মই তেল দিছোঁ। প্ৰথমতে মই আলু কেইডোখৰ ভাজি উঠাই থওঁ। অলপ কেৰাহীটো গৰম হ'ব দিওঁ। এতিয়া মই আলু কেইডোখৰ গৰম দিলোঁ। চিকেন বনালে সাধাৰণতে আলুখিনি অলপকৈ ভাজি ল'ব লাগে। এতিয়া মই অলপ সময় ভাজি লওঁ। সামান্য পৰিমাণে মই আলুখিনি অলপ নিমখ ছটিয়াই দিম। এতিয়া মই ঢাকনিৰে ঢাকি দিম। এতিয়া মই আলুখিনি লগাই থওঁ। আলুটো মিলাই দিলে আলুৰ পৰা এটা গোন্ধ ওলাই থাকে, সেইকাৰণে আলু ভাজিব লাগে। এতিয়া মই আকৌ অকণমান তেল দিম। এতিয়া মই পিঁয়াজ কাটি দিম। পিঁয়াজ কেইডোখৰ মই ডাঙৰ ডাঙৰকৈ দিছোঁ। এতিয়া মই শুকান জলকীয়া 4টা দিছোঁ। এতিয়া মই নহৰুৰ পেষ্টখিনি দি দিছোঁ। এতিয়া মই আদাৰ পেষ্টখিনি দিলোঁ। এতিয়া মই চিকেনখিনি দিলোঁ। পিঁয়াজখিনি মই বেছি ভজা নাই, অলপ কেঁচা থাকোঁতে
চিকেনখিনি দি দিছোঁ। এতিয়া মই নিমখ 1 চামুচ দিওঁ। পৰিমাণ অনুযায়ী আকৌ অকণমান নিমখ দিওঁ। এতিয়া মই হালধি দিওঁ। এতিয়া মই শাকনিখনেৰে কাটি দিলোঁ। এতিয়া মই জিৰাৰ গুড়িখিনি দি দিলোঁ। জিৰাৰ গুড়ি দি দিলোঁ আৰু মিট মছলা অলপ দি দিলোঁ। জালুকৰ গুড়ি অলপমান দি দিলোঁ, সামান্য পৰিমাণে দি দিলোঁ আৰু খোৱাৰ সময়ত মই জালুকৰ গুড়ি ছটিয়াই দিওঁ। ইয়াৰ লগতে মই আলু কেইপিচটো দি দিলোঁ। আৰু মই ৰঙা আৰু চিলিখিনি দি দিলোঁ। তেজপাত 3 খিলা দিলোঁ। তেজপাতখিনি মমিলে গন্ধ। তেজপাতটো মই ৰান্ধি থাকোঁতেহে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছত মই কেঁচা জলকীয়া 3টা কাটি দিলোঁ। আকৌ অকণমান মিট মছলা ছটিয়াই দিলোঁ। এতিয়া মই আঙুৰ কেইটামান দি দিম। দুটামান আঙুৰ মই কাটি দিছোঁ আৰু দুটামান গোটেই দিম। ইয়াত মই আঙুৰ বেছি ব্যৱহাৰ কৰা নাই। এতিয়া মই ঢাকনিখনেৰে আৰু থাকিব। এতিয়া মই মাংসখিনি পানী দিলোঁ। অলপকৈ পানী ঢালি দিলোঁ। পানীখিনি মই একেবাৰে ঢালি দিলোঁ। এতিয়া মই ঢাকনিখন লগাই দিছোঁ। এতিয়া মোৰ মাংসৰ আঞ্জা ৰেডি। আঞ্জাখন বনাওঁতে মই আধা ঘণ্টা সময় দিছোঁ। এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়া ছটিয়াই দি আৰু গৰম মছলাখিনি দি নমাই দিওঁ।
এতিয়া মই আঞ্জাখন বনাইছোঁ। এতিয়া মোৰ মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া আমি খাম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।